ভাৰতবৰ্ষৰ শাসনাধীষ্ঠ যিখন চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন যিখন চৰকাৰ এই চৰকাৰখনৰ যিবোৰ মিথ্যাচাৰ এই মিথ্যাচাৰ লাহে লাহে পোহৰলৈ আহিছে দেশৰ অৰ্থনীতি ব্যৱস্থা বিশ্বৰ ভিতৰতে 6 নম্বৰ স্থানত থকা বুলি দাবী কৰা এই চৰকাৰখনে মাত্ৰ এমাহৰ লকডাউনৰ সময়তে প্ৰায় জুৰুলা হৈ যোৱাৰ আমি দেখা পাইছো ইয়াৰ উপৰি তেওঁলোকে পুঁজিৰ অভাৱত সাধাৰণ জনতাৰ পৰা তেওঁলোকে সহায় বিচাৰিছে আৰু সাধাৰণ জনতাই তেওঁলোকক সহায় কৰিছে কিন্তু এইখিনি সময়ত আমি দেখা পাইছো এই চৰকাৰখনে দেশৰ 50 জনকৈ পুঁজিপতি ধনী ব্যৱসায়ীৰ 68,000 কোটি টকাৰ ঋণ মাফ কৰিছে কিন্তু তাৰ বিপৰীতে সাধাৰণ দৰিদ্ৰ লোকসকলৰ কৃষকসকলৰ শ্ৰমিকসকলৰ যি ঋণ এই ঋণৰ ক্ষেত্ৰত তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমি এই চৰকাৰখনক খকিয়াই দিব খুজিছো যে আপোনালোকৰ যিখন চৰকাৰ এই চৰকাৰ কোনো ধনী ব্যৱসায়ীৰ দ্বাৰা গঠিত হোৱা চৰকাৰ নহয় এই চৰকাৰখন গঠিত হৈছে জনতাৰ দ্বাৰা আৰু জনতাৰ হকে গতিকে আপোনালোকে সাধাৰণ জনতাৰ কথা চিন্তা কৰক আৰু আমি দাবী উত্থাপন কৰিছো যিখন চৰকাৰে পুঁজিপতি শ্ৰেণীৰ ধনী শ্ৰেণীৰ লোকসকলৰ 68,000 কোটি টকাকৈ তেওঁলোকে ঋণ মাফ কৰিব পাৰে সেই চৰকাৰখনে নিশ্চিতভাৱে দেশৰ কৃষক শ্ৰেণী দেশৰ শ্ৰমিক শ্ৰেণী আৰু দেশৰ সাধাৰণ জনতাৰ যিসমূহ ঋণ আছে এই ঋণসমূহ মাফ কৰি দিব পাৰিব লাগিব আৰু আমি দাবী উত্থাপন কৰিছো অতি শীঘ্ৰে এই ব্যৱস্থা এই চৰকাৰখনে গ্ৰহণ কৰে